ৰাজ্যত বৰ্তমান ৰঙৰ উৎসৱ ৰঙালী বিহুৰ বতৰ। কোভিডগ্ৰস্ত পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে উদযাপন কৰিছে ৰঙালী বিহু। ব্যতিক্ৰমী নহয় নগাঁও চহৰো। নগাঁৱৰ আমোলাপট্টিত অনুষ্ঠিত কৰা হয় ৫৯তম ৰঙালী বিহু। অনুষ্ঠিত বিহুখনিত উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়ক ৰূপক শৰ্মাক দেখা গ'ল এক অন্য ৰূপত। চাপৰ তুলি বিধায়কগৰাকীয়ে নচুৱালে নাচনীক। চৰকাৰী নীতি নিৰ্দেশনা আৰু কোভিড প্ৰটকল অনুসৰি ৰঙালী বিহু উদযাপন কৰা হৈছে বুলি কয় বিধায়ক ৰূপক শৰ্মাই। মানে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে স্পন্দনস্বৰূপ আয়ুস বাপতিসাহোন বিহু আমি উদযাপন কৰিব লাগিব। তাৰপিছতো যিটো ক'ভিডৰ ছেকেণ্ড ফেজটো আমি আজি দেখা পাইছোঁ সমগ্ৰ বিশ্বত এক ভয়াৱহ পৰিস্থিতি হৈছে। গতিকে চৰকাৰে কিছু নিয়ম বান্ধি দিছে আৰু সেই নিয়ম মানি আমি আজি বিহু পাতিছোঁ। আৰু এইখন হৈছে আমাৰ যি আজি ৫৯তম নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে প্ৰতি বছৰে সুন্দৰকৈ বিহুখন পাতে। সীমান্ত বৰা ডাঙৰীয়া সভাপতি, প্ৰাণকৃষ্ণ শৰ্মা ডাঙৰীয়া আছে কাৰ্যকৰী সভাপতি। ইয়াত যিখিনি ব্যক্তি জড়িত হৈ আছে সুন্দৰকৈ বিহুখন পাতে। আৰু আজি মুকলি বিহু হৈছে, গতিকে খুব এটা সুন্দৰ পৰিৱেশ। মই ৰাইজক পুনৰবাৰ মই শুভেচ্ছা দিছোঁ ৰঙালী বিহু আৰু অসমীয়া নৱবছৰ শুভেচ্ছা দিছোঁ। সকলোৱে ভাল হওক, আগন্তুক দিনটো সকলোৰে কাৰণে খুব সুন্দৰ হওক, ৰাইজে বিচৰাৰ ধৰণে মনোকামনা পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। চৰকাৰে নিশ্চয় মই কৈছোঁ যে বিহু ৰাইজে পাতিব, কিন্তু প্ৰফিক্ট ৰুল যে আমি নিজেই সতৰ্ক হৈ থকাটো ভাল। যে মানুহে যে কয় যে সাৱধানৰ মৰণ নাই বুলি, আমি যিমান দূৰ আমি সাৱধান থাকিব লাগিব। আৰু যিহেতু খুব আগৰ নিচিনাকৈ নহ'লেও অনুষ্ঠিতভাৱে বিহু ৰাইজে পাতিছে আৰু সেইধৰণে আমিও এইকাৰণে আহিছোঁ বিহুত। আৰু মই আশা কৰিছোঁ যে এইবাৰ অন্ততঃ যিধৰণে আগতে খুব ভিৰ ভাড়ৰ ধৰণে হয়, শাস্তি সন্ধিয়া হয়, অলপ হ'লেও আমি কিছু নিয়ম মানি পেলাই কাম কৰিব লাগিব আৰু বিহু উদযাপন কৰিব লাগিব, আনন্দ উৎসৱ কৰিব লাগিব। নগাঁৱৰ পৰা বৰ্ণালী শইকীয়াৰ সহযোগত প্লাবিতা হাজৰিকাৰ ৰিপৰ্ট, DNA নিউজ।